এতিয়া মেজিৰ কাম চলি আছে আপোনালোকে বনাই থওঁ দিয়ক বিহুৰ নামত মেজি সাজি ওলালে এতিয়া বাহ বম মেজি হ'ল দেখোন এতিয়া আমাৰ চাবাই ভাল লগা হ'ল ৰাতি ভাত খোৱাৰ কাৰণে এয়া দনা চেলাই আছে এইবিলাকত খালে মানে পৰিৱেশটো নষ্ট নহয় প্লাষ্টিকৰ ডিছ চিছ আনিবিলাকৰ পৰিৱেশটো একদম নষ্ট হৈ যায় চিটিৰ মাত শুনিলে মানে আৰু মাঘ বিহু যেন লাগি যায় বিহু বুলি ক'লেতো আৰু ক'বই নালাগে আমাৰ অসমীয়াসকলৰ বিহু মেইন ঠাণ্ডা খুন্দিছে বিহুৰ কাৰণে বিহু 3-4 দিন আগৰ পৰাই ঠাণ্ডা পিঠা বনাই একদম ৰেডি আৰু মানে যাতে আলহী চালহী আহিলে মানে পিঠা ঠাণ্ডা দিব পাৰি সেয়ে আৰু অলপ ঠাণ্ডা খুন্দাৰ দৃশ্যকে চাই লওক ভালকৈ ওলাব দিয়ক খৰি ঠাণ্ডা এই হিচাপে নহ'লে হাততে সানি দিব হাতখন বুটা খাই যাব আপোনাৰ এতিয়া পিঠাগুড়ি খুন্দি থকা হৈছে পিঠা বনোৱাৰ কাৰণে বিভিন্ন ধৰণৰ পিঠা বনোৱা হ'ব এতিয়া নাৰিকল পিঠা তিল পিঠা লাউ মানে বহুত কিবা কিবি দেই এইবিলাক মেলা নাৰিকল ইয়াৰে পিঠা লাৰু বনোৱা হ'ব খৰি পিঠা এখন ভালকৈ বনাব দিয়ক যাতে ৰাইজে খাই ভাল পায় প্ৰশংসা কৰে এতিয়া মানে আপোনাৰো ভাল লাগিব দিয়কচোন পিঠা এখন ক'ত হৈছে বুলি ক'লে বম টেষ্টি হৈছে ক'ব ইমান কমকৈ দি আছে নাৰিকল অলপ বেছি বেছি দি এই ভাল হ'ব খাই পিঠা খোৱা যেন হ'ব তেতিয়াহে চাওঁ এখন দিছোঁ মই টেষ্ট কৰি চাওঁ কেনে হৈছে তেতিয়াহে গম পাম এইখনেই হৈছে ঘিলা পিঠা বা এই ভৰিতে আঠুমৰা ঘিলা বুলি কয় এই আঠুমৰাটোৱে এইটো ঘিলা পিঠা Hey guys, welcome to my YouTube channel, Local Boy. আজি আমি ভকলে বিহুৰ খানা খাই আছোঁ এই চাই লওক অলপ দৃশ্য ঠিক আছে আপোনালোকৰ অলপ ভাত খাবা শাৰী পাতি কৰি বহিছে দি থৈ দি গিলাচ বাবা এতিয়া আমাৰ ভোগালী বিহুৰ খানা চলি আছে মানে খাওয়াত ব্যস্ত ভাত খাই আছে ভাল হ'ব কথা কাটি কাটি দিম না হ'ব বৰে ভাত কিনাইছি খালিছি না খানা বড় বাবু খালি দে মজা ফোনটোৱে কিনাইছি ডাঙৰ মাইনা খাইছে তেৰ দে কিনাইছি বঢ়িয়া বৰে খালিছি না খানা লেকেটা ভাত খা আৰু ভোগালী বিহুৰ খানা লেকেটা খাব ভাত দি আছা ভালে হ'লে ভাত দি থাক ভাল কথা ভাত দিয়াটো পটাপট দিছে একদম কেনেছি খানা ভাল হৈছে না টেকো হাই কৰি দিয়া ভাল লাগিল না খাই কিমান খালি ভাত ৰাখ খালি মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল অসমীয়াৰ মন প্ৰাণ ৰঙে ৰখে ভৰিল মইনা ৰঙে ৰখে ভৰিল